এই দাদাৰ এই কথাটো সাংঘাতিক মই মানে যেতিয়াৰ পৰা লগ পাইছোঁ গান গাই বুলি বা গান লিখে বুলি অকল সেইটো নহয় সিটো টপিকত তেওঁৰ জ্ঞান নাই খেল এখন লগাই দিয়কচোন তাৰ থুই কোন হয় কি কৰে ইয়াৰ কি আছিলে বেকগ্ৰাউণ্ড অধ্যয়নটো সাংঘাতিক মানে আৰু মোক সেইটো সদায় ইনস্পায়াৰ কৰে মই বহি থাকিলে এইটো এনেকুৱা কিতাপৰ কথা লিখনিৰ কথা কোনে বুক এখন ৰাইটাৰ কোন হয় কি লিখিছিল তাৰ কি বেকগ্ৰাউণ্ড চব ভৰাই থৈ দিব ভৰাই থৈ দিছে চব সেইকাৰণে এটা বস্তু চলে যে জুবিন গাৰ্গ হোৱাটো ইমান সহজ মানে ছবিখনত এটা লাইন আছে হিয়া দিয়ে নিয়াৰ হামিংটো দিয়াৰ পিছত কোনোবাজনে এনেকুৱা ধৰণৰ কথা এটা কয় যে জুবিন গাৰ্গে চিঞৰাৰ পিছত ৰঙে বেলেগ হৈ গ'ল গানটো এতিয়া সেই চিঞৰটো মানে মই ভাবোঁ সেই চিঞৰটো তেনেকুৱা এটা চিঞৰৰ কথা বুজোৱা নাই আমি অনুষ্ঠানৰ আৰম্ভণিত কৈছিলোঁ যে বহাগৰ প্ৰথমটো সুহুৰি জুবিন গাৰ্গ সেই চিঞৰটো এদিনীয়া নহয় যেনেকৈ আমি পাৰ্থ হাজৰিকাৰ ক্ষেত্ৰত কৈছিলোঁ গঢ়ি পিটি আহিছে সেই চিঞৰটো অকল খালী এটা চিঞৰ নহয় ঊৰ্ধ্বকৰ্মৰ ভিতৰত থকা সেই চিঞৰটোৰ কাৰণে জুবিন গাৰ্গে যথেষ্ট অধ্যয়ন কৰিছে সেইকাৰণে আমি মানুহজনক কেনেকৈ পাই থাকোঁ ভৱেন শইকীয়া ছাৰে কৈছিলে তেওঁক বোধহয় মই মোৰ বিয়া মাতিবলৈ গৈছিলোঁ ঘৰলৈ যে চিঠিখন ল'লে আৰু আশীৰ্বাদ দিলে দি মোক কৈছে হেৰি এই তোমাৰ কিছুমান গান মই ভাল পাওঁ বৰ খালি গাবলৈ চেষ্টা কৰোঁ গাব নোৱাৰোঁ তুমি ইমান উচ্চাংগ সুৰত গোৱা মোক উচ্চাংগ সুৰ হাইস্কুলত মই বোলে আপুনি অকণমান তলত গাব একো নাই নিম্নাংগ কৰিব তেওঁ শব্দবোৰ তেনেকৈ কয় ন উচ্চাংগ সুৰত বোলো মই অকণমান হাই গাওঁ নাই তেতিয়াতো আৰু হাই গাইছিলোঁ কিন্তু হয় আপুনি কোৱাটো যে মই এতিয়া ভাবি চাইছোঁ সত্ৰীয়া আৰু জুবিন দাৰ মোৰ মানে কথাখিনি কৈ সেইটো মনলৈ আহিলে সাংঘাতিক এটা ডিফাৰেঞ্চ কিন্তু এই আৰু এটা আজি প্ৰতিটো ল'ৰাই যি কৰি আছে যিকোনো এটা কলা হওক যি সঁচাকৈ জেনুইনলি প্ৰেক্টিচ কৰি আছে কিবা এটা নহয় কিবা এটা কেতিয়াবা নহয় কেতিয়াবা ডান্সৰ লগত মোৰ কানেকশ্যন এটা আছে